আজি আমি এটা ক্ষণত উপনীত হলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰা এই দলংখনৰ কাম পূৰ্ণ গতিত আৰম্ভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰাৰ পিছত আমি ইয়াৰ প্ৰকল্প প্ৰতিবেদন নিবিদা আৰু ৰাইজৰ পৰা ভূমি সংগ্ৰহৰ কামত ব্ৰতী হৈ পৰিছিল। আজি সকলো আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত আমি এই দলঙৰ ভূমি পূজন কৰিবলৈ সকলো ইয়াত সমবেত হৈছো। এই দলংখন আমি সিদ্ধান্ত লৈছো যে আমি 2028 চনৰ জুন মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰি অসমবাসী ৰাইজক উপহাৰ স্বৰূপে আগবঢ়াম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰত নতুন দলঙৰ কাম আৰম্ভ হ'ল। অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটক সংযোগ কৰি 12,000 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ তলেদি গাড়ী অহা যোৱা কৰিব পৰা সুৰংগ বা টানেলৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। অলপ দূৰ আগুৱাই আহি কাজিৰঙাক বন্যপ্ৰাণীৰ পৰা বানপানীৰ সময়ত বন্যপ্ৰাণীক ৰক্ষা কৰিবৰ বাবে সুচল যাতায়াতৰ বাবে 32 কিলোমিটাৰ এলিভেটেড ৰোড 8,000 কোটি টকাৰে নিৰ্মাণৰ কাম এই বছৰ আৰম্ভ হ'ব। কলিয়াবৰৰ পৰা আগুৱাই অহাৰ পিছত কলিয়া ভোমোৰা দলঙত দ্বিতীয়খন সেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হ'ল। আৰু অলপ আগুৱাই আহি অহা বছৰৰ ভিতৰতে মৰিগাঁও আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰেদি আৰু এখন নতুন দলঙৰ কাম নিৰ্মাণৰ বাবে আমি আগবাঢ়িম। আগুৱাই আহি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং এই বছৰৰ জুলাইৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কোনোবা এটা দিনত আমি শুভ উদ্বোধন কৰিম। যোৱা কিছুদিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা, আঠিয়াবৈ, মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা ল'ৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰোঁ। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোপালকসকলে আপোনালোকৰ গৰুত বেজী দিব আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স চৰ্টেড চিমেণ্ট বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স চৰ্টেড চিমেণ্ট লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গোমিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। আমি কিমান গৰু কেতিয়ালৈকে দিব পাৰিছো তোলা ছেক্স চৰ্টেড চিমেণ্ট? 6-7 লাখ গৰুক আমি এতিয়ালৈকে ছেক্স চৰ্টেড চিমেণ্ট দিছো। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্তান সন্ততি গাই গৰুহে হ'ব আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স চৰ্টেড চিমেণ্ট গাই গৰুত যদি ইনজেক্ট কৰাই লয় তেতিয়ালে এইটো চিন্তা কৰিব নালাগে স্যাৰ গাই গৰু হালুৱা গৰু হৈ গ'ল,
ইয়াতো হালুৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব।